ধন সম্পত্তি আৰু সমৃদ্ধিৰ আকৰ্ষণত বাস্তুশাস্ত্ৰই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সকলোৰে বাবে মানি আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় চলক। সকলোৱে বিচাৰে এক নিখুঁত আৰু সফল জীৱন। মানুহে সদায় বস্তুবোৰ বিচাৰে যিবোৰে তেওঁলোকৰ বাবে কাম কৰিব পাৰে, কিন্তু বেছিভাগ মানুহেই বাস্তুশাস্ত্ৰৰ বিষয়ে অজ্ঞাত, যি সফলতা আৰু বিত্তীয় দিশত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। টকা আমাৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক। বাস্তুশাস্ত্ৰৰ মতে ৫ মৌল অগ্নি, জল, পৃথিৱী, বায়ু আৰু মহাকাশ মহাজাগতিক শক্তিৰ সমন্বয়। যদি এই উপাদানসমূহৰ কোনো এটাৰ ভাৰসাম্যতা নাথাকে, তেন্তে ঘৰতে বিপুল পৰিমাণৰ নেতিবাচকতাক আকৰ্ষণ কৰিব পাৰে। বাস্তুশাস্ত্ৰৰ ওপৰত সঠিক ক্ৰমত কাম আৰম্ভ কৰিলে ঘৰৰ পৰা বেয়া শক্তি আঁতৰোৱাত সহায় কৰে, যাতে সুখ, সমৃদ্ধি, ধন সম্পত্তি আৰু ধনৰ অস্তিত্ব থাকিব পাৰে। আৰু ইতিবাচক শক্তি, ধন সম্পত্তি আৰু ধন ঘৰত আহি চিৰদিন তাত থাকিবলৈ দিয়ে। কিন্তু আপুনি ইয়াক বজাই ৰখাৰ বাবে অহৰহ প্ৰচেষ্টা চলাব লাগিব আৰু জানিব লাগিব যে আপোনাৰ বাবে কি কাম কৰে। ঘৰত মাত্ৰ কেইটামান সহজ পৰিৱৰ্তন কৰিলে সঁচাকৈয়ে এইসমূহ সম্ভৱ হৈ উঠিব পাৰে। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে এন টাইম। আমি আজি এই ভিডিঅ'টোত এনে ৩টা বিধিৰ কথা ক'ম, যিকেইটা কৰিলে আপুনি হ'ব পাৰে অজস্ৰ ধন সম্পত্তিৰ গৰাকী। তেন্তে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। নম্বৰ ১। হিন্দু শাস্ত্ৰ মতে ভগৱান কুবেৰ ধন সম্পত্তি আৰু সমৃদ্ধিৰ দেৱতা আৰু গৌৰৱ আৰু সোণক প্ৰতিনিধিত্ব কৰে। উত্তৰ পূব দিশতো লৰ্ড কুবেৰৰ দ্বাৰা পৰিচালিত, গতিকে এই কথাটোৰ প্ৰতি সচেতন হ'ব লাগে যে শৌচাগাৰ আৰু জতাৰ ৰেক আদি ঋণাত্মক শক্তি গঠন কৰা কোনো বাধা থাকিব নালাগে আৰু সেইবোৰ তৎক্ষণাত আঁতৰাই পেলাব লাগে। আপোনাৰ ঘৰৰ উত্তৰ পূব কোণটো আগৰচালিৰ পৰা মুক্ত কৰি ৰাখক আৰু ঠাই বনাওক। সেই অঞ্চলত কুবেৰ যন্ত্ৰও ৰাখিব পাৰে। নম্বৰ ২। মানুহে এই কথা মনত ৰাখিব লাগে যে কোনো ডাষ্টবিন বা স্ক্ৰেপ পশ্চিম আৰু দক্ষিণ পূব দিশত ৰাখিব নালাগে। তেওঁলোকে ইয়াৰ স্থান সলনি কৰা উচিত, কাৰণ ই তেওঁলোকৰ বাটত অহা বিত্তীয় আৰু ধনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। নম্বৰ ৩। মানুহে ঘৰৰ উত্তৰ পূব দিশত পানীৰ ফোয়াৰা বা পানীৰ লগত জড়িত অন্যান্য বস্তু ৰাখিব লাগিব। ই ভাল ধনৰ প্ৰৱাহ আৰু ইতিবাচকতাৰ বাবে স্থান গঢ়ি তোলাত সহায় কৰিব। তেওঁলোকে এটা একুৰিয়াম ৰাখিব পাৰে যিটো সদায় পানীৰে ভৰি থাকে, কাৰণ একুৰিয়াম বা পানীৰ ফোয়াৰা ৰখাটো শুভ বুলি গণ্য কৰা হয়। আপুনি পানী লেতেৰা হোৱাৰ আগতে সলনি কৰি থাকিব লাগে, কাৰণ পানীয়ে তৰল ধনক প্ৰতিনিধিত্ব কৰে আৰু স্থবিৰ পানীয়ে ধনৰ প্ৰৱাহত বাধাৰ সৃষ্টি কৰিব পাৰে। কিন্তু নিশ্চিত হওক যে সেই অঞ্চলত কোনো ডাঙৰ পানীৰ টেংকাৰ ৰখা নহয়, কাৰণ ই স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে গম পালে এই ৩টা বিধিৰ কথা। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। তেতিয়াহে আমি বনোৱা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাব। ধন্যবাদ।